অসমৰ ফাৰ্ষ্ট স্কুল, ফাৰ্ষ্ট কলেজ আৰু ফাৰ্ষ্ট ইউনিভাৰ্চিটিৰ আৰম্ভণি এখন জিলাতে হৈছিল, বৰ্তমানৰ কামৰূপ মেট্ৰ'। 2003 চনৰ 3 ফেব্ৰুৱাৰী কামৰূপ জিলাৰ দুটা ভাগ কৰি এখনক মহানগৰ অৰ্থাৎ কামৰূপ মেট্ৰ' আৰু আনখনক গ্ৰাম্য অৰ্থাৎ কামৰূপ ৰুৰেল হিচাপে ঘোষণা কৰা হয়। আৰু এই মহানগৰতে অৱস্থিত অসমৰ ৰাজধানী দিছপুৰ, যাৰ বৰ্তমান মাটিকালি 1528 বৰ্গ কিলোমিটাৰ আৰু RTO কোড হৈছে AS01। জিলাখনৰ চাৰিসীমা হৈছে পূবে মৰিগাঁও, পশ্চিমে কামৰূপ গ্ৰাম্য, উত্তৰে ব্ৰহ্মপুত্ৰ লগতে দৰং আৰু দক্ষিণে মেঘালয়। ইয়াতে অৱস্থিত অসমৰ একমাত্ৰ মহানগৰ গুৱাহাটী, অসমৰ ফাৰ্ষ্ট এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ, ফাৰ্ষ্ট ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট, ফাৰ্ষ্ট প্লেনেটেৰিয়াম, ফাৰ্ষ্ট জু আদি। জিলাখনত থকা হিষ্টৰিকেল ছাইটসমূহ হৈছে কামাখ্যা মন্দিৰ, পুৱামক্কা, উমানন্দ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি। আৰু এই জিলাক কোৱা হয় উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দুৱাৰ বা গেটৱে অফ নৰ্থ ইষ্ট বুলি। শেষত কামৰূপ নামটোৰ উৎপত্তি কেনেকৈ হ'ল কমেণ্টত জনাবাচোন। তেন্তে আজি কি শিকিলা?